वेलकम टू माय यूट्यूब चैनल आरपाज ब्लॉग। तो आपलोक मोर चैनल स्वागतम जानाइছোঁ। तो आज आम जाबले लाइছোঁ बेकी महोत्सव आमार इयाते हरबुगत हो आछे। तो आपलोक गोटे सबे जाने तो मैं जोৱা नाছিলোঁ। तो आज भाविलो सकले माने आमी दुइजने आमी इयर मैं तो যাই হেনে অলপ ভিডিও বনাই जी पारो देखो आपलोक। तो बाकी और आपलोक आमार লগত माने ভিডিওটো চাব और চাই ভাল লাগিলে সাবস্ক্রাইব কৰিব, লাইক কৰিব, কমেন্ট কৰিব, শেয়াर কৰি দিব। और बाकी और रास्तात लग पाइছোঁ आपलोক बुक आহি পালো। तो এতিয়া যাই আছোঁ আৰু আমি ইয়াতে BN কলেজ হৈ যাম বুলি ভাবিছোঁ। তো আপোনালোকে চাই থাকক আৰু তাৰ পাই গ'লোঁ আমি এতিয়া যাই আছোঁ আৰু লাহে লাহে। আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো গোটেইটো চাই থাকক। ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है। তো গাইজ ফাইনেলি আমি BN কলেজ আহি পালোঁ। বৰডঙ্গৰ কলেজ আমাৰ সৰ্বকৰ খেন ইয়াতে খেলা চলি আছে। ইয়াতে চাব পাৰে আপোনালোকে এই খেলা চলি আছে ক্ৰিকেট। তো গাইজ চাব পাৰে এই খেলা চলি আছে। এতিয়া খেলা চলি আছে আৰু ইয়াতে আমি আৰু যিটো যাত্ৰাত আহিছিলোঁ সেই যাত্ৰাৰ মুখে অভিমুখী হওঁ আৰু গাইজ চাই থাকিব। গাইজ ফাইনেলি আমি ইয়াতে মেইন হাইৱেত উঠিলোঁ আৰু চাব পাৰে আপোনালোকে আমি মেইন হাইৱেত উঠিলোঁ। তো এতিয়া আমি লাহে লাহে যাই থাকোঁ আৰু লাহে লাহে মানে এইবাৰ স্পীডত যাব লাগিব গাছ। তো বলক। তো গাইজ চাব পাৰে এয়া হ'ল আমাৰ অনন্য ধাবা। আহিব পাৰে আপোনালোকে যদি আহিব ইচ্ছা আছে তো আপোনালোকে আহিব পাৰে। আৰু ইয়াতে আমি পাম এতিয়া মাইহাং মই দেখুৱাব চেষ্টা কৰিম আৰু চাওঁ আমি মেজিতো যাব পাৰোঁ। মেজিতো যাব চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে স্কিপ নকৰিব, চাই থাকক। গাইজ আমি এতিয়া আহি পালোঁ ছানৰাইজ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। তো আপোনালোকে চাব পাৰে এয়া ছানৰাইজ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আৰু চাব পাৰে ইয়াতে হোটেল এণ্ড ৰেষ্টুৰেণ্টো আছে আৰু আপোনালোকৰ ইয়াতে ফাৰ্নিচাৰৰ শ্বপো আছে। ষ্টিল ফাৰ্নিচাৰ আপোনালোকে ইয়াতে আহি লাগিলে লৈ যাব পাৰে আৰু পইচা লৈ আহিব। পইচা নানিলে ইয়াতে মাৰি পঠিয়াব মানে। তো গাইজ আমি ইয়াতে দি সোমাব লাগিব। গাইজ এতিয়া আমি আহি পালোঁ হেৰিত বেকি মহোৎসৱৰ মেইন গেটত। আপোনালোকে চাব পাৰে এয়া বেকি মহোৎসৱৰ মেইন গেট আছে। আমি ইয়াতে পাৰ হ'বলৈ লৈছোঁ। ইয়াত গাড়ী আহি আছে বহুত। আপোনালোকে চাব পাৰে এয়া বেকি মহোৎসৱ বুলি লেখা আছে ইয়াতে। তো কেনে লাগিছে ফিল্ডটো? ধুনীয়া লাগছে। তো গাইজ ভাল লাগিছে বুলি আমি যাব পাৰোঁ, গাড়ী নাই আহক। তো গাইজ আমি পাৰ হ'লোঁ লাহে লাহে। তো গাইজ এতিয়া লাহে লাহে পাৰ হৈ গ'লোঁ। চাব পাৰে আপোনালোকে। তো গাইজ গাড়ী আছে আপোনালোকে চাব পাৰে ইয়াতে চাব পাৰে। তো গাইজ আমি ৰাস্তা পাৰ হৈ ল'লোঁ। এতিয়া আমি এদি যাম এতিয়া চাব পাৰে। তো মকলগীয়া তো গাইজ ফাইনেলি আমি বেকি মহোৎসৱৰ মেইন গেটেদি সোমালোঁ, এণ্ট্ৰি কৰিলোঁ। আৰু তাতে চাই থাকক, স্কিপ নকৰিব আৰু চেনেলটো ভিডিঅ'টো যোন চাই ভাল লাগিছে তো চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিবই। বেল আইকনটো নটিফিকেশ্যন অলপ চেক কৰি থৈ দিব যাতে মই নতুন ভিডিঅ'বোৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এতিয়া আমি ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ। তো গাইজ আমি ফাৰ্ষ্ট মেজিত যাম। মেজিৰ পৰা আপোনালোকক দেখুৱাইছোঁ। মেজিত কি আমি মেজিত আহিছোঁ না ক'ত আহিছোঁ? তো গাইজ আমি এতিয়া মানে মেজিৰ সন্মুখত অলপ ৰখিছিলোঁ মানে ফটোশ্বুটৰ কাৰণে, মানে থাম্বনেইলৰ কাৰণে আৰু এনেই অলপ উঠিলোঁ ফটো চটো। তো ইও উঠলা অলপ, মই মাৰিলোঁ ইয়াক, কিন্তু ই মোক ভালকৈ নামাৰিলা। এটাই মাৰছে ভাল কৰি মানে মাৰছা না। তো গাইজ এতিয়া আমি বলক আমি মানে প্ৰথমে মেজিত সোমাবি না প্ৰথমে তাতে যাবি? প্ৰথম মেজিত সোমাবি। তো গাইজ প্ৰথমে মেজিত সোমাবি, মেজিত পৰা আমি তাতে যাম। তো গাইজ এতিয়া আমি মেজিত সোমালোঁ। এতিয়া চাইকেলখন ইয়াতে থৈ যাওঁ। আমি মুখে এতিয়া অলপ ইয়াতে অলপ হেৰি কৰোঁ। তাৰপিছত আমি মুখে মানে অলপ মুখে যাম। ইয়াতে প্ৰথমে অলপ চাই লওক কেনেকুৱা কি আছে, বাকী পিছত আমি হেৰি কৰিম। তো এতিয়া চাইকেলখন তালা মাৰিব লাগিব, হয়নে নহয়? নামাৰিলে কি হ'ব? লৈ যাব কোনোবাই। তো গাইজ এতিয়া আমি তালা মাৰিম। এয়া চাব পাৰে আপোনালোকে। মোবাইল ল'ৰা নেকি? প্ৰেক্টিচ নাই। খুলিছে বাৰু? খুলিছে। ক'ত মাৰিবি? ইয়াতে মাৰিবি নেকি? ইয়াতে মাৰি দিওঁ। ঠিক আছে দে। খুলিছে তালা মাৰা। তো আমি এতিয়া যাওঁ মানে যাওঁ অলপমান ফটো চটো উঠোঁ আৰু বাকী দেখুৱাব চেষ্টা কৰোঁ আৰু আপোনালোকক। তো গাইজ প্ৰথমে আমাৰ এয়া মেজি বুলি লেখা আছে ইয়াতে।
চাব পাৰে আপোনালোকে গেট এইখন মেইন গেট বুলি কয় এইফালে আমাৰ কাউণ্টাৰ আছে খানা চানা খাবৰ কাৰণে এনেকুৱা আছে আপোনালোকে আহিলে খাব আৰু আমি আৰু স্কুটাৰ এখন আছে তাতে ফটো উঠিব পাৰে আপোনালোকে এইফালে আছে তো গাইছ চাব পাৰে ইয়াতে ফটো শ্বুট চলি আছে আৰিফ কেনে লাগছে এতিয়া ইয়াতে ফটো শ্বুট চলি গাইছ আমি এতিয়া আগলৈকে যাওঁ বাকী ইয়াতে ফুললেন চলি আছে আৰু এতিয়া আমি ইয়াতে অলপ মানে ইয়াতে ফটো উঠিম বুলি ভাবি আছোঁ ই উঠিব তই মাৰিবি না মই উঠিম ফাৰ্ষ্ট টাইম তই উঠিবি নেকি চাব পাৰে বৈদ্য প'জ দি আছে কেমেৰামেন এতিয়া আমি ইয়াতে ফটো চটো উঠি ল'লোঁ তো বাকী আৰু মানে ইয়াতে অলপ ইও উঠলা ফটো মানে कुछ ऐसा कह गए हो साहिबा ये मेरा दिल चीख जाए क्यों गए हो पराए तुम्ही से बस था मेरा ये राबता क्यों मेरी रूह चीख जाए क्यों तेरी यादें ये तड़पाए तेरे होके हो ना पाए গাইছ আমি এতিয়া ফাইনেলি আহি পালোঁ মানে তাতে ফটো চটো উঠি ল'লোঁ গাইছ তো এতিয়া আমি যাম পখিলাত ফটো উঠিবলৈ গাইছ বলক আমি যাই থাকোঁ আগে তো গাইছ এতিয়া আমি আহিলোঁ অলপ ইমুখে তো আহি এতিয়া এই কুকুৰ বাগান দি আছে গাইছ খুন্দি আহি আছে তো গাইছ এতিয়া আমি ইয়াতে উঠিম চাওঁ একবাৰ উঠি কেনেকুৱা লাগে তো গাইছ বলক আইও তো গাইছ ইয়াৰ পৰা মানে গোটেই ভিউটো ল'ব পাৰি আৰু মানে হয় না নহয় এই হয় না নহয় উঠব দিছে নেকি তো গাইছ এতিয়া ফাইনেলি ইয়াতে উঠি ল'লোঁ তো গাইছ চাব পাৰে ওপৰৰ পৰা এনেকুৱা দৃশ্যাংশ গোটেই দৃশ্যাংশ গোটেই আছে ইয়াতে চাব পাৰে তো গাইছ ইয়াতে দুটামান ফটো মাৰি লওঁ তাৰপিছত আৰু আপোনালোকক লগ পাই আছোঁ ইয়াতে এটা ফটো উঠি ল'লোঁ তো এতিয়া আমি ইয়াৰ পৰা নামি যাওঁ তো গাইছ চাব পাৰে ইয়াৰ নামাতে বহুত টাইম লাগছে কিন্তু দেই বাকী আৰু ইয়াতে অলপ আছে এনেকুৱা গছ চছ এনেকুৱা কিবা কিবি আছে ইয়াৰ নাইট ৰুম আছে নাইট ৰুম এতিয়া আমি ইয়াতে ফটো উঠিব পাৰোঁ গাইছ এতিয়া আমি ফটোৱে বেছিকৈ উঠা খাল মানে আহিছিলোঁ বেলেগ কাৰণত গাইছ তো মানে তাতে হেৰি কৰাৰ কাৰণে আহিছিলোঁ মানে আমাৰ বেকী মহোৎসৱ চলি আছিল তো বেকী মহোৎসৱ বোলে মানে শেষ হ'ল তো আছিল 14 তাৰিখলৈকে আমি গম পোৱা নাছিলোঁ মানে শেষ হ'ব বুলি তো ভাবিলোঁ আৰু মানে লাষ্টত বনাম বুলি পাছত আজি আহি চালোঁ মানে শেষ হৈছে এইফালে চাব পাৰে আপোনালোকে শেষ হৈ গৈছে তো ভাবিলোঁ আহিছোঁ যেতিয়া মেজিতে সোমাই অলপমান দেখুৱাই যাওঁ আপোনালোকৰ ভিডিঅ'টো মানে মেজিত কেনেকুৱা কি হেৰি আছে আপোনালোকে আহিব পাৰে ইয়াতে চাব পাৰে এইবিলাক সেনেকুৱা নতুন মানে হেৰি বনাইছে আগতে নাছিল এইবিলাক বৰ্তমান নতুন বনাই আছে তো গাইছ তো আৰিফক আমি সুধিব খুজিছোঁ আৰিফ কেনে লাগছে আহি ধুনীয়া লাগছে মানে মনটা কেনে লাগছে অলপ উৰে যাং গাইছ ইয়াৰ বোলে মনটা উৰে যাং লাগি আছে তো বাকী আৰু কি ক'ম আৰু মানে এই মুখে আছে এই মুখে ভিতৰত নাযাওঁ আৰু বেছি মানে যাব ইচ্ছা নাই তো গাইছ ইয়াৰ পৰা চাব পাৰে এনেকুৱা তো গাইছ ফটো উঠবি নেকি উঠবি ইয়াতে দে মাৰোঁ দে আৰু গাইছ এইফালে আৰু মানে অলপ আহিলোঁ আৰু যাব লগা হ'ল আৰু ঘৰৰ পৰাও ফোন কৰি আছে গাইছ তো এতিয়া বাজি লগত এতিয়া তো গাইছ চাব পাৰে আপোনালোকে 5টাতে বন্ধ হৈছে তো আমি যাব লগা হৈছে তো গাইছ এইফালে চাব পাৰে আপোনালোকে ফটোশ্বুট চলি আছে চবৰে তো গাইছ এয়া আছিল আৰু
গাইজ মানে কি ক'ব আৰু তেতিয়া বোলে আই লাভ মিউজিক ফটো উঠি ভাল লগা নাছিলে স্কুটাৰত তেতিয়া বোলে আৰু উঠবি না লাইটৰ ইফেক্টটো ভাল হৈছে অঁ ইফেক্টটো ভাল হৈছে না এইটো উঠব বোলে তো গাইজ মাৰো দে আৰু এই খালি ফটোই মাৰিব লাগে মোক ফটো মাৰিব আনিছে মই ব্লগিং কৰিব আহিছিলোঁ ভাবছিলোঁ ভিডিঅ' বনাম তো ফটো মাৰোঁতে মোৰ দিনটা গেলা তো গাইজ মানে কি ক'ম দে আৰু মান দে গাইজ আমি ফাইনেলি এতিয়া যাবলৈ ওলাইছোঁ মানে এতিয়া ঘৰতে যাম আৰু মানে তো গাইজ চাইকেলখন লৈ লওঁ আমি চাইকেলখন লৈ এতিয়া গাইজ তালাটো খুলি লওক বেলেগ ধৰণৰ লাইট এইটো বেলেগ ধৰণৰ না এতিয়া যাবলৈ ওলাইছোঁ মানে এতিয়া মেজিক বাই বাই দিওঁ আৰু বাই বাই মেজি বাই বাই তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মানে আমি ঘূৰি খালেও খাই নাহিলোঁ তাতে মানুহ আছিল অলপ সেইকাৰণে ভিডিঅ'টো নবনালোঁ আৰু মানে তো এতিয়া আমি ঘৰত যাই আছোঁ তো ঘৰত যাই আৰু অলপ কাপোৰ চাপোৰ খুলি আৰু ৰেষ্ট ল'ম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু তো থেংকছ ফৰ ৱাচিং प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी